বন্ধুসকল আমি আজি আইছো দুধনৈৰ এখন হোটেলত একদম কম দামত একদম ভাল হোটেল এখন একদম স্পেশাল যদি আপুনি খাব বিচাৰে তেন্তে এই হোটেলখনলৈ আহিব। এইখন হোটেল আছে আপোনাৰ দুধনৈ এই গ্ৰামীণ বেংক যে আছে এইটো গাঁৱলীয়া বেংক এইটো সন্মুখত গাঁৱলীয়া বেংক দুধনৈ গাঁৱলীয়া বেংক তাৰ সন্মুখত অপোজিট সাইড এইখন আপোনাৰ এইটো মা কামাখ্যা হোটেল। এই হোটেলখনত আপোনালোকে যিকোনো আইটেমৰ বস্তু একদম কম দামত খাবলৈ পাব। গতিকে দুধনৈত আহিলে দেৰি নকৰিব, ভাত খাব মন লাগিলে এই দোকানখনত আহিব। আহক আপোনালোকক মই এই ভিডিঅ'টো সম্পূৰ্ণ দেখুৱাই আছোঁ কি পাব, কেনেকৈ খাব দিব। তাত কমপ্লিট ফেচিলিটি আছে, একদম বঙালী আইটেমত একদম কম দামত খাব পাব, একদম ভালকৈ ফেচিলিটি। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এতিয়ালৈকে যিসকল লোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব। তেতিয়া আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া উঠিব লাগিব, এনেকৈ উঠি কেনে বিল্ডিঙৰ ওপৰত আপোনাৰ হোটেলখন পাব। তো আপোনালোকে চাই থাকক, মই এফালৰ পৰা দেখুৱাম ইয়াত কি পাব, কেনেকৈ পাব, একদম কম দামত একদম ভাল বস্তু খাব পাব। পোনপ্ৰথমে আমি ইয়ালৈ আহিছোঁ, ইয়াৰ সন্মুখতে বেচিনটো আছে। ইয়াত অলপ হাত চাতবিলাক ধুই লওঁ ঠিকমতে চাফা কৰি। এইখনে হৈছে সেইখন হোটেল য'ত কম দামত কমপ্লিট ভাল বস্তু খাব পাব। আপোনালোকে খাব মন গ'লে ইয়াত আহিব। এয়া আমাৰ মাহী বনাই আছে খানা। মাহী একবাৰ হাই কৈ দিছে মোকে। এয়া কম দামত একদম স্পেচিয়েল বস্তু পাব। ইয়াত আহিব আপোনালোকে খাব মন গ'লে। এয়া খায়ে আছে মানুহ, একদম বঙালী আইটেমত ভাল বস্তু খাব পাব ইয়াত স্পেচিয়েল। এইখন হোটেল এয়া দুধনৈত, এই সন্মুখত গাঁৱলীয়া বেংক তাৰ অপোজিট ছাইড হয়। এই বিল্ডিঙৰ ফাৰ্ষ্ট ফ্ল'ৰ, এই ফাৰ্ষ্ট ফ্ল'ৰত আহিলে আপুনি হোটেলখন পাই যাব, মা কামাখ্যা হোটেল। তেন্তে আহক আমি খোৱা লোৱা আৰম্ভ কৰি দিওঁ। তো গাইজ এনেকৈ আমি বহি আছোঁ। এতিয়া লাহেকৈ আমাক আনি দিব। এই ভাত বাঢ়ি আছে তাতে আমাৰ মাহীয়ে, এই ভিতৰত ভাত বাঢ়ি আছে। এতিয়া লাহেকৈ ভাত আনি দিব, আমি খাম, আপোনালোকেও খাব পাব। যদি মন লাগে ইয়াত আহি যাব, একদম কম দামত একদম স্পেচিয়েল খানা। চাই থাকক কি আইটেম দিয়ে ইয়াত, কমপ্লিট পাব একবাৰে। চাটনিৰ পেৰে, কিবাহৰ পেৰে, নেমুৰ পেৰে, পিঁয়াজৰ পেৰে, যিমান লাগে চব পাই যাব। এয়া ভাত লৈ আহিছে আমাৰ মাহীয়ে। মাহী কি আইটেম দিছা? আৰু বাকী আছে, আহি আছে লাহে। এইটো প্ৰথমতে দিছে ভাতৰ লগত দালি, আলু ভাজি, চাটনি আৰু কি এইটো ৰঙালাও না কি হ'ল পাত ভাজি বোধে না? ৰঙালাও শাক ভাজি দিছে। মোক দিয়া নাই, মই অলপ দেৰিকৈ আহিছোঁতো, মোক অলপ লাহেকৈ দিব। বেলেগক দিছে, দেখুৱালোঁ আপোনালোকক। এয়া মোৰ কাৰণে মাহী লৈ আহিছে ভাত। এয়া দেখা পাইছে আপোনালোকে। ইয়াত পোনপ্ৰথমে আইটেম দিছে, দেখিছে ভাত, লগতে ৰঙালাওৰ পাত ভাজি, দালি, মচুৰ দালি, আলু ভাজি, লগতে নেমু, পিঁয়াজ আৰু চাটনি, বহুত কিবাকিবি আৰু পাপৰ দিছে লগত। একদম কম দামত ভাল বস্তু যদি খাব বিচাৰে আপোনালোকে দুধনৈত আহিলে এইখন হোটেলত আহিব। এই মা কামাখ্যা হোটেল, এই গ্ৰামীণ বেংকৰ অপোজিট ছাইড। মই বাৰ কৈ আছোঁ, প্লেচটো হয়তো বহুতে নাজানিব। সন্মুখত গ্ৰামীণ বেংক আছে, তাৰ অপোজিট ছাইডৰ বিল্ডিঙৰ ফাৰ্ষ্ট ফ্ল'ৰতে এই দোকানখন আছে। গতিকে বলক আমি খাৱা আৰম্ভ কৰি দিওঁ। এতিয়া ভিডিঅ'টো আপোনালোকক আৰু দেখুৱাম, চাই থাকিব। মই আগতে খাই লওঁ অলপমান। মাছ মাংস লাগিলে পাই যাব লগতে, একদম কম দামতে ভাল ফেচিলিটি আৰু। তো বন্ধুসকল আহক আমি খোৱাটো আৰম্ভ কৰি দিওঁ। এতিয়া মোক মাছ দিছে, এই মাছ ফ্ৰাই, আৰু মই এই চয়াবিন আৰু কিবা চব্জি দিছে। এইটো ভেজিটেবল হয়, চয়াবিন আৰু এইটো কি কাচকল চব্জি, লগত এইবিলাক দিছে এনেকৈ চাটনি, আলু ভাজি, পিঁয়াজ, নেমু, দালি, এই ৰঙালাওৰ পাত ভাজিছে, আৰু এই পাপৰ, আৰু এনেকৈ মাছ। একদম কম দামতে, বেছি নহয়, মাত্ৰ 70 টকা মানতে আপুনি এইবিলাক কমপ্লিট ফেচিলিটি ইয়াত পাই যাব। তো আমি এতিয়া খোৱা আৰম্ভ কৰি দিওঁ। তামাম মজা, বহুত টেষ্টি হয়, বহুত টেষ্টি। আপোনালোকে আহিব, ইয়াত খাব। মাছটো মই এনেকৈ ফ্ৰাই কৰিয়ে খাওঁ সদায়, তামাম মজা। তো এয়া আমি খাওয়া কমপ্লিট কৰিলোঁ, ফিনিছ হ'ল। এতিয়া হাতখন ধুম, ধুই কেনে লাহেকৈ এতিয়া আৰু ঘৰত যাম। ইয়াত ভৰি গ'ল, একদম কম দামতে বৈদ্য খানা, বঢ়িয়া টেষ্টি মাছ ভাজি দিছিল, লগতে এই আৰু বহুত কিবাকিবি আইটেম দেখাই পালে আপোনালোকে। এতিয়া ইয়াত হাতখন ধুই লওঁ, আপোনালোকে আহিব ইয়াত খাব
খাব মন গ'লে এইখন হোটেলত আহি যাব, বহুত টেষ্টি খানা বনায়। এবাৰ খালে আৰু ক'ব যে কিমান মানে টেষ্টি, বাৰ বাৰ যাই থাকোঁ ইয়াতে। সবাই নালাগে ভাত, আজি এনে পেট ভৰি আছে। কেই টকা দিব লাগিব? 70 টাকা। 70 টাকা দিলেই হৈ যাব কমপ্লিট। ইমান ভাল খানা বনাই দিছে দেখিছা, একদম কম দামত 70 টাকাতে আমাক একদম মাছে ভাতে কমপ্লিট দি দিছে। তো আপোনালোকে আহিব ইয়াতে যদি খাব মন লাগে। এই দুধনৈত এই গ্ৰামীণ বেংকৰ অপজিট ছাইডৰ বিল্ডিঙৰ ফাৰ্ষ্ট ফ্ল'ৰ, হয় না ভাই? ঠিকে কৈছোঁ না? তো বন্ধুসকল, আছিলে আমাৰ আজি একদম শ্বৰ্টকৈ এটা ব্লগ। তো আপোনালোকে দেখাই পালে যিখিনি কৰিলোঁ। এতিয়া আমি এই যাই আছোঁ ৰাস্তাত, এইটো বিল্ডিঙৰ ওপৰততো অলপ ফেচিলিটি। এতিয়া দামী হোটেলত যদি আপোনালোকে যায়, তাতে আপুনি কমচে কম এইখিনি বস্তু 200 টকা লাগিব। কিন্তু একদম কম দামত আমাৰ ভাল হোটেল এইখন। আমি সদায় ইয়াত ভাত খাব আহোঁ। মই দুধনৈ আহিলে এইখন হোটেলতে ভাত খাওঁ। তো আপোনালোকে আহিব। এইখনে হৈছে এইখন হোটেলৰ লাষ্ট গেট। ইয়াৰ পৰা আমি এতিয়া চিধা ওপৰত যাম। তো বাই বাই, চি ইউ। আকৌ লগ পাম। এনেকুৱা ভিডিঅ' দি থাকিম, আপোনালোকে মোক ছাপোৰ্ট কৰিব। চেনেলটো এতিয়ালৈকে যদি ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি মোক ছাবস্ক্ৰাইব কৰি দিব। মই নতুনকৈ এনেকৈ আপোনালোকক কিছুমান বস্তু দেখুৱাই থাকিম। প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। জয় অসম।